যুদ্ধ কৰিব শৃংখল চলিয়াৰ ক্ষমতা আছে নেকি? শৃংখল চলিয়াৰ কোনো দাম নাই, শৃংখল চলিয়াৰ কোনো মূল্য নাই, শৃংখল চলিয়াৰ কোনো কাম নাই। শৃংখল চলিয়াৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে। শৃংখল চলিহাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা নেমচুৰ সভাপতি বদৰুল ইছলামৰ। এই যুদ্ধ হ'ব হেংদাঙৰ বিপৰীতে কলম কিতাপৰ যুদ্ধ। শৃংখল চলিহাই ল'ৰা ছোৱালীক হেংদাং দিয়ক, নেমচুই দিব কিতাপ কলম তুলি। সঘনাই বিতৰ্কিত মন্তব্যৰে আলোচিত হৈ থকা বীৰলাচি থানাৰ নেতাক উভতি ধৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। নেমচুৰ দৰং জিলা সমিতিৰ অন্তৰ্গত বিহদিয়া আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে তীৰ, জুৱা খেল, মদ, ভাং, বাল্য বিবাহ ইত্যাদি ৰোধ কৰিবলৈ বিশেষ সজাগতা সভাত শৃংখল চলিহাৰ বিৰুদ্ধে বৃহৎ যুদ্ধ ঘোষণা কৰিলে নেমচুৰ সভাপতি বদৰুল ইছলামে। শৃংখল চলিহাই হেংদাং লৈ যুদ্ধ কৰাৰ কথা কোৱাত নেমচুৰ সভাপতিজনে সংখ্যালঘু ৰাইজক কিতাপ কলমেৰে যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'বলৈ আহ্বান জনায়। আমি কলমেৰে যুদ্ধ কৰি শৃংখল চলিহা নামৰ চান্দাবাজীজনক দমন কৰিব লাগিব বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে। শৃংখল চলিহাৰ যুদ্ধ কৰিবলৈ শক্তি নাই, শৃংখল চলিহাক এজন চান্দাবাজী মানুহ বুলিও আক্ৰমণ কৰে নেমচুৰ সভাপতি বদৰুল ইছলামে। গতিকে এই ক্ষেত্ৰত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া কি হ'ব সেয়া নিশ্চয় সময়ত লক্ষণীয় হ'ব। নিজৰ গাটোই মানে কেনেকুৱা এনে ডাঙৰ যুদ্ধ কৰিবলৈ বিচাৰে, যুদ্ধ কৰিব শৃংখল চলিয়াৰ ক্ষমতা আছে নেকি? ইমাননো যদি কোনোবাই মুছলমান ল'ৰাই যুদ্ধ কৰাৰ কথা ক'লে হয়, হেংদান লোৱাৰ কথা ক'লে হয়, কাৰোবাক ওচৰতে দিলে হয়, তেতিয়াহ'লে কিন্তু অসম চৰকাৰ বা অসম আৰক্ষীয়ে কিন্তু গ্ৰেপ্তাৰ কৰিলে হয়। কিন্তু শৃংখল চলিহা মুছলমান হোৱাৰ বাবে এই শৃংখল চলিয়াক আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰা নাই। কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো কিন্তু প্ৰশ্নবোধক কথা। গতিকে শৃংখল চলিহা হাঁহি থাকে, কান্দি থাকে, শৃংখল চলিহা যুদ্ধ কৰি থাকক। আমাৰ কাম হৈছে সংখ্যালঘু সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিম, কেনেকৈ আমাৰ ল'ৰা ছোৱালীক আগবঢ়াই লৈ যাম, কেনেকৈ আমাৰ ল'ৰা ছোৱালী SP হ'ব, DC হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী উৰাজাহাজ চলাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালী লণ্ডনত চাকৰি পাব, আমেৰিকাত চাকৰি পাব, জাপানত চাকৰি পাব, ফ্ৰান্সত চাকৰি পাব। আমি তাৰ কাৰণে লাগি আছোঁ। আমি যুদ্ধ কৰিবলৈ লগা নাই। শৃংখল চলিহা যুদ্ধ কৰি থাকক, অকলে যুদ্ধ কৰি থাকক। শৃংখল চলিহাৰ কোনো দাম নাই, শৃংখল চলিহাৰ কোনো মূল্য নাই, শৃংখল চলিহাৰ কোনো কাম নাই। শৃংখল চলিহাৰ যেতিয়া পকেটত টকা নাথাকে তেতিয়া কিছুমান ইস্যু মানে তেওঁ প্ৰচাৰ কৰি তেওঁ চান্দা বাজি মানুহটো 2-1 টকা চান্দা কৰে। বেলেগ একো কাম নাই। চিতু বড়ো আৰু এইটো কি নাম পাহৰি যাওঁ মানুহজনৰ, শৃংখল চলিহা কোনো কাম নাই। মানুহখিনিক অলপ আৱেগিক কৰি তোলে আৰু চান্দা সংগ্ৰহ কৰে। কাৰণ চাওক, বিগত যোৱা বছৰত আমাৰ উজনিত মধ্য অসম আৰু নামনি অসমৰ পৰা যিসকল শ্ৰমিক গৈছিলে, সেই শ্ৰমিকসকলে তেওঁলোকে মাৰপিট কৰিছিল, তাৰ পৰা খেদি দিছিল, উজনিলৈ প্ৰৱেশ নিষেধ কৰিছিল। কিন্তু যেতিয়া দেখিলোঁ যে তেওঁলোকে কিছুমান ইটা ভাটাৰ মালিকৰ লগত বহিলে, ইটা ভাটাৰ মালিকৰ লগত তেওঁলোকৰ প্যাৰ হৈ গ'ল, প্ৰেম হৈ গ'ল, তাৰপিছত উজনি আৰু মধ্য অসমৰ যিসকল মিয়া শ্ৰমিক আছিল তেওঁলোক স্বদেশী হৈ গ'ল। এয়ে হৈছে কোটিটকীয়া ৰহস্যজনক প্ৰশ্ন। ধন্যবাদ। দৰঙৰ পৰা যুগল চন্দ্ৰ বড়ো ৰিপৰ্ট, নিউজ টাইম 3।